নমস্কাৰ সকলোকে GRC Assam চেনেললৈ স্বাগতম। নমস্কাৰ। আজি 14 নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন তথা শিশু দিৱস। আজি শিশু দিৱসৰ উপলক্ষে লিখা এখন কবিতা আপোনালোকৰ মাজত পঢ়িবলৈ লৈছোঁ। এই কবিতাখনত বিশেষকৈ জৱাহৰলাল নেহৰুক উদ্দেশ্য কৰি লিখা হৈছে। জৱাহৰলাল নেহৰু শিশু অৱস্থাৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ শিশুসকলক মৰম চেনেহ কৰালৈ এই কবিতাখনত লিখিবলৈ চেষ্টা কৰিছোঁ। এই কবিতাখনত অকল জৱাহৰলাল নেহৰুকে নহয়, কিছুমান এই কবিতাখনত মই লিখিবলৈ চেষ্টা কৰিছোঁ যি কথাসমূহ সচৰাচৰভাৱে মানৱ জীৱনত ব্যৱহৃত হৈ আছে। এই কবিতাখন জৱাহৰলাল নেহৰুক উদ্দেশ্য কৰিহে লিখা হৈছে, কিন্তু অলপ পৃথক বুলি মই ভাবোঁ। কাৰণ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হোৱালৈহে এই কথাখিনি লিখা আছে, কিন্তু শিশুসকলৰ কথাখিনি মই বাহিৰৰ পৰা আনি লিখিছোঁ। আৰু যিহেতু জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ মৰম কৰিছিল, সেইবাবে মই শিশুসকলৰ সেই কথাখিনি মই ইয়াত সাঙুৰি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এই কবিতাখন শুনি নিশ্চয় ভাল পাব। যদি এই কবিতাখন লিখোঁতে বা পঢ়োঁতে কিবা ভুল হৈছে, তেনেহ'লে মোক তলত কমেণ্ট কৰি জনাব কোনটো কি ভুল হৈছে, যাতে সেই ভুলৰ পৰা আকৌ মই শিকিব পাৰোঁ আৰু সেই ভুলৰ পৰা যাতে মই আগন্তুক দিনত শুধৰণি কৰি নতুন নতুন কবিতা আপোনালোকৰ মাজত লৈ আনিব পাৰোঁ, এয়াই মোৰ উদ্দেশ্য। তো আহক এতিয়া আমি সেই কবিতাখন শুনো। দোকমোকালি এন্ধাৰৰ পৰা জন্ম ল'লো বিশাল পৃথিৱীখনত, নাজানো ভৱিষ্যতলৈ আছে কি। শিশু অৱস্থাত বহুতকে জীৱন সংগী বনালোঁ, যাক জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰকৃতিৰ নিয়মে মা দেউতাৰ যতনে মোক কৰিলে ডাঙৰ। পিতৃ মাতৃৰ আদৰ্শই শিকালে মোক মিলা প্ৰীতিৰে থাকিবলৈ, দুচকুত সাহস লৈ পিতৃ মাতৃৰ আশীৰ্বাদে দিলে উৎসাহ আগুৱাই যাবলৈ। পৰাধীন দেশক স্বাধীন কৰিবলৈ নেতা প্ৰণেতাসকলৰ অহস্ৰ কষ্টৰ ফল স্বাধীন ভাৰতৰ সুগন্ধি। তাহানিতো ভবা নাছিলোঁ ইয়াৰ মুৰব্বী ময়েই হ'ম বুলি। তেতিয়াও মই পাহৰা নাছিলোঁ মা দেউতাৰ আদৰ্শ মিলা প্ৰীতি। এই দুদিনীয়া জীৱনত কৰিমনো কি, খামনো কি, দিমনো কি, নহওঁ মই কোনো অমৰ ব্যক্তি। গুচি যাম এদিন হ'লেও এই মায়াৰ সংসাৰ এৰি। জীয়াই থাকোঁতে থাকিব খোজো সকলোৰে লগত মিলি জুলি। সৰু বুলি সৰুকো নথওঁ বাচি, সেই কাল অতিক্ৰম কৰিছোঁ, সেই কালৰ পৰাই মই সুফলৰ পাতনি মেলিছোঁ। সৰু সৰু শিশুসকলৰ লগতে জীৱন কটাম, সেইসকলৰ পৰাই পৰম শান্তি পাম। নেজানে শিশুসকলে হিংসা শত্ৰু কি, তেওঁলোকৰ মুখত সদায় মিঠা হাঁহি। দুখ যন্ত্ৰণাত থাকিলেও শিশু এটাৰ অংগী ভংগী বেকা চাৱনিয়ে দিয়ে শান্তি আনি। আজিৰ এই কবিতাটোৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদেৰে দৰ্শক মণ্ডলী। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ত যদি মোৰ কিবা ভুল হৈছে মোক তলত কমেণ্ট কৰি জনাওক। আহিব লগা নতুন ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। জয় হিন্দ, জয় অসম।